জিয়াৰনাতে ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো লৈ আহিছোঁ ঈদৰ কাৰণে কি নাস্তা বনাইছিলোঁ, কি কৰিলোঁ গোটেইখিনি দেখাম আপোনাক। মানে কি ঈদ বুলি এবাৰ একদম যেনেকুৱা এটা বতৰ গ'ল, তাত যে কিবা কৰিম বা কিবা ভিডিঅ' একো মানে মনেই নোযোৱা নিচিনা হৈ গ'ল, একদম ভাল নালাগিলে। কিন্তু তাৰ আগত মানে ঈদৰ কাৰণে যিখিনি মানে আয়োজন চলাইছিলোঁ অলপ চলপ মই ভিডিঅ' কৰি ৰাখিছোঁ, সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। প্লিজ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। বলক ভিডিঅ'টো চাই লওক। এয়া ঈদ বুলি প্ৰথমে তিল পিঠাই বনাইছিলোঁ। আগদিনে চব পিঠাগুড়ি খুন্দি মেলি থৈ দিছোঁ, চবখিনি ৰেডি কৰি। পিছদিনা একদম ৰাতিপুৱাৰ পৰাই বনোৱা ষ্টাৰ্ট। 4টামান বজাৰ পৰাই বনাইছোঁ মানে ৰাতিপুৱা, আৰু একদম 9টালৈ হৈ গৈছে। দেখিছে একদম ফুল হৈ গ'ল। বহুত বনাইছে, আমাৰ হালাই অলপ বনালে, ময়ো বনালোঁ, দুইজনে মিলি বনাইছোঁ। আৰু তিল পিঠাৰ পিছতে আকৌ নিমকি বনাইছিলোঁ। আমি কাটা নিমকি বুলিও কওঁ, আৰু সৰু নিমকি যোনে যি কয় আৰু। সেয়াও অলপ তলত কাটিয়ে হৈছে। ৰোজাইটো গ'লে এতিয়া বড়িত যিহেতু এতিয়া বনাবই লাগিব আকৌ। আমাৰতো আৰু ঈদ বুলি ক'লে জানেই কিমান কি নাস্তা লাগে, কি অলপ চলপে নহয়, বহুত লাগে। মানে কিবা এটা ভাল লাগে আৰু ঈদ বুলি ক'লে। মানে এইখিনি হৈ গ'ল, আৰু বাকীখিনি আৰু অলপ আছে, বনাই চাই থাকিব ভিডিঅ'টো। সেইটো যে দেখিছে কেনেকৈ কাটিছোঁ, ইয়াক আমি খাজুৰি বুলিও কওঁ, আৰু কিছুমানে কাটাকলি বুলি কওঁ। এনেকুৱা কণীও দিব লাগে, ময়দাটো দিয়া যায়, কণী আৰু ৰিফাইন চেনি চব দিব লাগে। আৰু এইটো বস্তু অলপ ডাঠকৈ দলি পেলাই কাটিব লাগে। তেতিয়া মানে যেতিয়া তেলত ভাজা যায় তেতিয়া বহুত ভাল লাগে। এয়া দেখিছে আমাৰ সৰু একদম মানে কি কয় নহয়, সৰু বাইদেউ। কি বনাইছা? আমি ৰুটি বনাইছিলোঁ। আমি ভাত বনাই পেলাই আমি খটাই খাব লাগে। আকৌ নাই। এতিয়া জানো ভাত বনাইছা, ৰুটিহে বনাই আছা? সেয়া বৰষুণৰ মাজতে পিঠাখিনি বনালোঁ। বাহিৰৰ কাম কৰিব নোৱাৰি যেতিয়া পিঠাকে বনালোঁ। নাৰিকল পিঠাখিনি বনাওঁতে বহুত কষ্ট হয়, বাকী অইন নাস্তাতকৈ। এইখিনি আকৌ ওলায়ে থাকে নহয়। চব বনাই যদি আৰু লাষ্টত মেহেন্দি নলগাওঁ ঈদ বুলি কেনেকৈ। সেয়া আঁকিবও মন যোৱা নাছিলে, কিনো কৰিম লগাই মেলি, ঘৰতে থাকিব লাগিব। সেয়া মই আঁকি আছোঁ, মন যোৱা নাই যে, সেইটো কাৰণে যি টি আঁকি লৈছোঁ। তাইক আগত আঁকি দি লৈছোঁ, তাইৰে যি উৎপাত। হ'ব নিজৰখিনি হ'ল যে আনক ডিষ্টাৰ্ব দিবলৈ আহিয়ে আছে। কি যে কৈ থাকে আহি লৈ পেলাই ওচৰত, বদমাছি একেবাৰে বহুত। আমি মিটিঙত গৈছিলোঁ। আমাৰ মেহেন্দি ভালকৈ দেখা দুইখন আন দিব ইফালে। ভাল লাগিছেনে? থাকিবলৈ মন যোৱা নাই যে, সেইটো কাৰণে আল্টু ফাল্টু কৰি আছোঁ। কিটো আস্থা দিছোঁ নিজেই নাজানো। বাই বাই আজিলৈ।